চাওক মইনা যদি কেনেকৈ ধুনীয়াকৈ নাচি আছে ওয়াও কিউট লিগাং মানে হৈছে ঐনিতম লিগাং মানে হৈছে গুমৰাগ বাক্স আৰু লিগাং মানে হৈছে ল'ৰা অকণমান বহি সকলোৱে একেলগে এসাঁজ মিলি খোৱা আৰু চবেই ঐনিতম আৰু ধৰণৰ তাৰে তাৰে নাচি গুমৰাগ নাচি নাচি সকলোৱে হাঁহি ধেমালি কৰি আজি একেলগে পাৰ কৰিম আৰু আপোনালোকে চাই থাকিব ভালে আছে মই মানে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক আটাইকে মোৰ এটি নতুন ভিডিঅ' লৈছোঁ গাইজ আপোনালোকে জানে যে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আমাৰ বেছিকৈ অসমৰ পৰম্পৰাগত উৎসৱ আলি আই লৃগাং উদযাপন কৰা হয় আৰু মই আলি আই লৃগাং উদযাপন কৰিবৰ কাৰণে টাউনৰ পৰা ঘৰলৈ আহিছোঁ বহুত দিনৰ মূৰত আৰু ভাল লাগিছে খুব আমাৰ ফেষ্টিভেল বহুত কালাৰফুল হয় আৰু আপোনালোকক দেখুৱাই যাম আমাৰ আলি আই লৃগাঙৰ দৃশ্য আৰু আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে আৰু গাইজ এয়া আপোনালোকে দেখা পাইছে যে আলভাই থকা আৰু ফাগুন মাহৰ প্ৰথম সপ্তাহৰ প্ৰথমটো বুধবাৰে আমাৰ পৰম্পৰাগত উৎসৱ কালাৰফুল ফেষ্টিভেল আলি আই লৃগাং উদযাপন কৰা হয় আৰু আলি আই লৃগাঙৰ মিনছ হৈছে আলি মানে হৈছে আলু আৰু আই মানে হৈছে বীজ আৰু লৃগাং মানে হৈছে সিঁচা ফাগুন মাহৰ পৰা আমাৰ ধান সিঁচা আৰম্ভ হয় আৰু আপোনালোকক এইভাবে দেখাইছোঁ যে ভালকৈ এয়া খুৰমাৰে মাৰি আছে আলভাই আছে আৰু জাবৰ চাফা কৰি আছে আমাৰ এনেকৈ ধান খেতি কৰা হয় আৰু আপোনালোকক আজি এই বিশেষ দিনটোৰ ভাল লগা দৃশ্য কেইটামান দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে একেলগে চাই থাকিব বুলি মই আশা কৰিছোঁ বলকচোন এতিয়া বেছি ফলম নকৰোঁ ভিতৰলৈ যাওঁ তাতনো কি হৈ আছে আপোনালোকে দেখাওঁ বলক Hey, hi, I'm Tom. Hey, hey. Hey. Hey there. গাইজ নৰকমত অকলে এনেকৈ একেলগে বহি এসাঁজ খোৱা হয় আৰু ইয়াতে মিলিজুলি চবেই ঐনিতম গুমৰাগ ইয়াতে নাচা হয় আৰু অলপ আগত নাচিছিলে তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু পিছত নাচিব আপোনালোক দেখুৱাম এয়া মামই এতিয়া আপোনালোকক ঐনিতম শুনাব দেই মা ঐনিতম বনাব এইফালে এতিয়া আবার তো গাইজ আপোনালোকে দেখিছে মোৰ পিছফালে এটা টাচক আৰু ইয়াতে পৰাপং চাখা হয় এইফালে চাকি থোৱা হৈছে আৰু এইফালে ধুনীয়াকৈ বহি খাই আছে পৰাপং আৰু চাওক কিমান এটা ধুনীয়া কালাৰ হৈছে চাওকচোন আৰু পৰাপং চবৰে প্ৰিয় আৰু পৰাপং নহ'লে আমাৰ উৎসৱ নহয়েই মানে পৰাপং খালেও একো নিচা নহয় এইফালে বৰকচোন আৰু কি তাতে হৈছে আপোনালোকে দেখাওঁ আৰু চাওকচোন গাইজ
মোৰ অসমত চবেই একেলগে বহি মিলিজুলি আহি ধেমালিৰে ফূৰ্তি কৰি আছে চাওকচোন আজিৰ দিনটো কেনেদৰে পাৰ হ'ব কোনেও গমেই নাপাব চ' গাইজ আলি আই লৃগাং আমাৰ আৱেগ হয় আৰু গাইজ ইমান এটা ৰং চঙীয়া পৰিৱেশ ফাগুন মাহটোৰ দৰে আমাৰ ফাগুন মাহটো যেনেকৈ ৰঙীন হয় এতিয়া আমাৰ মনোজিত দলে আপোনালোকক ধুনীয়া এইটো ঐনিতম শুনাব আৰু আশা কৰোঁ আপোনালোকে শুনি ভাল পাব এয়া চবে হাই কৈ দে হাই ষ্টাৰ্ট কৰা আৰু Thank you so much আৰু আপোনালোকে দেখাই যাওক তো গাইজ এয়া চাওক মাইনাৰজনী নাচি আছে খুব ধুনীয়াকৈ তোমাৰ নকমি নকোন তাত মাজনী আৰু নকমি নকা ৰঞ্জুন তো গাইজ চাওক এই মানুহজনী কিমান ধুনীয়াকৈ নাচি আছে আৰু এয়া চাওক চব টিকলি ৰাণী Shot aja shot. Wow. So guys, kiman dhuniya koi nache apnaloke saise ne? Dekhise ne? Yeah. Oi, sopora ge. Sopora ge. Dito mo gindan. এইফালে দাদাই ভিডিঅ' বনাই আছে চ' গাইছ মই ইয়াতে বহাই তো গাইছ আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ফৰ ৱাচিং ভিডিঅ' গাইছ